প্ৰথমতেতো এটাই কথা ক'ম, এইটো লৈ পেলাই কোনো শংকা হ'বলগীয়া কথা নাই। আৰু এই যে মানে এটা এই বিটিআৰ অঞ্চলত যেনেকুৱা এটা ভয়ৰ এটা আতংক এটা সৃষ্টি কৰিছে ABMSU আৰু BPFে মিলি পেলাই, সেইটো খুব নিন্দানীয়। আৰু মই আপোনালোকক মিডিয়াত ক'বলৈ পাই ইমানেই সুখ পাম যে যোৱা 2019 চনৰ 2 অক্টোবৰ দিনাখন যি কলা ইতিহাস BPF আৰু ABMSUৰ মাজত বুজাবুজি আমি ভাষাটো ক'ব লাগিব। তেখেতসকলে কি ধৰণৰে অসমৰ এটা লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টক তেখেতসকলে কি এটা চিঠি তাতে পঠাইছিলে। হাইকোৰ্টৰ যি নিৰ্দেশ, সেই নিৰ্দেশৰ মৰমে এই ব্যক্তিবিলাকক ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াবিলাকত ইভিকশ্যন কৰিব পাৰে বুলি BPF চৰকাৰ থাকোঁতে 2019 চনৰ 2 অক্টোবৰ দিনাখন কি পত্ৰ পঠাইছিলে, অহা 17 তাৰিখত আমি আমাৰ লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্ট EM ডাঙৰীয়াই সকলো কথাবিলাক খোলা কৰি ক'ব। মই এটাই কথা ক'ম যে মুছলমান সমাজক বহু সময়ত মানে BPFে ৰাজনীতি কৰাৰ কাৰণে তেনেধৰণৰ ষড়যন্ত্ৰ কৰি আহি আছে। আৰু তেখেতসকলৰ লগত মিলি পেলাই ABMSUৰ শতাংশ মানে লিডাৰবিলাকে BPFক মানে ফ্ৰমত আনাৰ কাৰণে, চৰকাৰত আনাৰ কাৰণে সহু কাম কৰি থাকে। তাৰে এটা পাৰ্ট বুলি মই ক'ব পাৰোঁ। কাৰণ এই ইতিহাসখন মই ইয়াত এনে আপোনালোকক কোৱা নাই, মোৰ তাত পেপাৰ্ছ ডকুমেণ্টছ আছে, অল্ড ডকুমেণ্টছ ইয়াত ৰেডি আছে। আমি BTR চৰকাৰৰ আমাৰ ইয়াত কোনো হাত নাই। সেই গোটেই কাগজবিলাক BTCৰ যেতিয়া হাগ্ৰামা মহিলাৰে নেতৃত্ব দিছিলে সেই সময়ৰে সেই মানে ইভিকশ্যনৰ যিখিনি মানুহৰ লিষ্ট আহিছে, হাইকোৰ্টত যিখিনি অৰ্ডাৰ দিছে, হাগ্ৰামাত থাকোঁতে হাগ্ৰামা ডাঙৰীয়াই সেই ইভিকশ্যনটো অৰ্ডাৰ দিওৱা। আৰু ইয়াৰ দ্বাৰা এটা মই কথা ক'ব খুজিছোঁ যে অনাগত দিনবিলাকত মুছলমান সমাজে সজাগ হ'বলৈ সময় হ'ল। কাৰণ মুছলমানৰ আধাসংখ্য মানুহে মুছলমানক ভয় খুৱাই পেলাই, লোভ দেখাই পেলাই যুগ ধৰি ৰাজনীতি কৰি আহিছে। এইবাৰো মই দেখা পাইছোঁ ABMSUৰ কেইটামান ব্যক্তিবিলাকে কিন্তু এই কামে আৰু কৰিবলৈ গৈছে। যদি তেনেকুৱা নাছিলে 2019 চনত তেখেতসকলে BPF চৰকাৰৰ লগত মিলি কাম কৰি আছিলে, সেই সময়ত তেখেতসকলে কিয় মানে এই যে চিঠি আমাৰ যে এইখিনি মানুহটো ইভিকশ্যন কৰিব লাগে বুলি হাগ্ৰামাৰ চৰকাৰে যে কোৰ্টত পঠাই দিলে, সেই কাগজখন তেখেতসকলে কিয় ৰোধ নকৰিলে? মোৰ প্ৰশ্নটো তেখেতসকলে সেইটো উত্তৰটো দিয়ক। গতিকে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ব্যক্তিবিলাকৰ কাৰণে প্ৰত্যেক চাৰ্কলত আমি এতিয়া মাটি বিচাৰি আছোঁ, যাতে আমাৰ জল্দিয়ে আমি এই মাটিখিনি পাট্টা মাটিখিনি তেখেতসকলক যাতে আমি দিব পাৰোঁ। কাৰণ আদালতৰ যি কানুন এইটো ভাৰতবৰ্ষৰ চবচাই ডাঙৰ। অলৰেডি হাইকোৰ্টে আমাৰ BTC চৰকাৰক নিৰ্দেশ দিছে আৰু সেই মৰমে আমাৰ বিষয়া আমলাবিলাকে আমাৰ মানে এই ব্যক্তিবিলাকক নটিচ দিয়া হৈছে। এতিয়া কথাটো হ'ল আমি কোনো এজন মানুহকো BTCৰ পৰা আমি যাবলৈ নিদিওঁ। কোনো মুছলমান এজন মানুহকো আমি আমাৰ BTCৰ মুছলমানসকলক আমি যাবলৈ নিদিওঁ। আমি বৰঞ্চ পাট্টা দিয়াৰ কাম আমি তীব্ৰৰে কৰি আছোঁ। ইভিকশ্যনৰ আগে যাতে আমি পাট্টা দিব পাৰোঁ তাৰ কাম কৰি আছোঁ। কিন্তু মই ধিক্কাৰো দিছোঁ সেই লিডাৰবিলাকক, যি মুছলমান লিডাৰবিলাকে তেনেধৰণৰ নিজৰে মানুহবিলাকক ৰাজনীতিকৰ মেৰ পেছত পেলাই সঘনে মানে কষ্ট দি আহি আছে। মই ধিক্কাৰ দিছোঁ তেখেতসকলক। আৰু তেখেতসকলক চিনাক্ত কৰাৰ সময়টো আহিল। তেখেতসকলকে উল্টাকে ইভিকশ্যন কৰি পেলাই কিন্তু আমি BTRৰ পৰা বাহিৰত পঠাব লগা দিনটো আহিল। ধন্যবাদ। ABMSUৱে দীৰ্ঘদিন ধৰি যেতিয়ানে ৰাজনীতিকৰ যেতিয়ানে মানে চৰকাৰ গঠন কৰিবলৈ হয়, তেতিয়ানে তেখেতসকলে এটা পাৰ্ট মৰ্চা চম্লাই আহি আছে। আৰু সেই সময়ত 2019 চনতো তেখেতসকলে BPFৰ হৈ কাম কৰি আছিল। আজিও তেখেতসকলে BPFক আকৌ চৰকাৰ কৰাৰ কাৰণে তেখেতসকলে আকৌ পুৰণাই এই যোনটো তেখেতসকলে লিখি 2019ৰ 2 অক্টোবৰ দিনাখন যি কলা ইতিহাস এই মুছলমান সমাজক বা কেইটামান বড়ো মানুহ বা কেইটামান ৰাজবংশী মানুহক এই অঞ্চলৰ পৰা পঠাই দিয়া যি নাটক এটা ৰচিছিল, তেখেতসকল অকল সব মিলি পেলাই কৰিছে। আমাৰ ইয়াত BTC চৰকাৰৰ কোনো হাত নাই। আমাৰ এটাই হাত আছে, কোৰ্টে আমাক আদেশ দিছে আৰু কোৰ্টে আদেশ দিয়াৰ কাৰণে আমি তেখেতসকলক মানে নটিচ মানে আমি দিব লগা হৈছে। তাৰপিছত যিখিনি প্ৰক্ৰিয়া আছে, আমাৰ BTR প্ৰধান ডাঙৰীয়াই আছে, তেখেতে কৈছে যে কোনো মানুহে BTCৰ পৰা যাব নালাগে। ধন্যবাদ। আমাৰ মুছলপুৰ ব্লক UPPলে স্বাধীনতা দিৱসটো তেনেধৰণে উদযাপন কৰি আহি আছে। আজিও আমি 77ম যি আমাৰ ইণ্ডিপেণ্ডেণ্ট ডে চেলিব্ৰেশ্যন আমি খুব উল্লাৰে ইয়াত আমি চেলিব্ৰেশ্যন কৰি আছোঁ, উদযাপন কৰি আছোঁ। আজি আমি ইয়াতে আমাৰ UPPL দলৰ বহু কৰ্মকৰ্তাসকলে আমাৰ বিভিন্ন মানে পাৰ্টিৰ কামৰ কাৰণে ব্যস্ত থাকে। ইয়াৰ কাৰণে আমি প্ৰেছাৰ আৰু চুগাৰ তেনেধৰণৰ চেকআপ আমি ইয়াত আজি ৰাখিছোঁ। আৰু লগতে ফুটবল মেটচ আমি ইয়াত ৰাখিছোঁ।
আমি বেলেগ সমষ্টিবিলাকত যিধৰণে উদযাপন হয় আমিও মচলপুৰ হিচাপে আজি ইয়াতে খুব উল্লাহেৰে আজি ইয়াত আমাৰ এই চেলিব্ৰেশ্যনটো চলি আছে।